আজি আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে মিলি এটা সুন্দৰ এক্সকাৰশ্যনত যাবলৈ ওলাইছোঁ। মোৰ লগত ভাস্কৰ কেনে লাগিছে? ভাল লাগিছে। আৰু ছাৰ আমাৰ বৈশ্য ছাৰ তেখেতো আমাৰ লগত যাব। অতি সুন্দৰ পৰিৱেশ। ইয়াৰ গুৱাহাটী ৰেল ষ্টেচনত আমি খন্তেক সময় আগতে উপস্থিত হ'লোঁ। এতিয়া ইয়াত আনুষংগিক কামবিলাক কৰি থকা হৈছে। তাৰপিছত আমি যাম এয়া ৰুবুল হীৰা পুৰা ফুল জচত আছে ল'ৰা। আশা কৰোঁ এই যাত্ৰাটো আপোনালোকে ভাল পাব আৰু ষ্টে টিউন। তাৰপিছত আমি এই যাত্ৰাৰ আৰম্ভণি কৰিম। ইতিমধ্যে আমাৰ প্লেটফৰ্মত উপস্থিত হৈছোঁ। এইটো 2 নম্বৰ প্লেটফৰ্ম। ইয়াত ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছ আহি পাব। এইখনেৰে আমাৰ যাত্ৰা আৰম্ভ হ'ব। এয়া মোৰ বন্ধু বান্ধৱীসকলকে দেখিবলৈ পাইছে, সকলোৱে অপেক্ষা কৰিছে যাত্ৰাৰ কাৰণে। এক্সাইটেড আমাৰ ট্ৰেইনখন আহি পাইছেহি। সকলোবিলাক যাত্ৰাৰ কাৰণে সাজু। এতিয়া মই আছোঁ ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছৰ স্লিপাৰ ক্লাছ কেটেগৰীৰ এটা ডবাত। আৰু এয়া মোৰ জীৱনৰ প্ৰথম ৰেল যাত্ৰা। বিভিন্ন ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ম বুলি আশা আছে। কেতিয়াও অহা নাছিলোঁ। বিভিন্ন ধৰণৰ কল্পনা তথা আশাৰে এতিয়া আহিছোঁ। আৰু মোৰ লগত বিভিন্ন আমাৰ কলেজৰ বন্ধু বান্ধৱীসকল আছে। চাই থাকোঁ কেনেকুৱা হয় এই যাত্ৰাটো। ভাল লাগিছে। শৰাইঘাট দলং আমি ইতিমধ্যে উপস্থিত হৈছোঁ। শৰাইঘাট দলঙত পোনপ্ৰথমবাৰৰ কাৰণে এনেকৈ ৰেলেৰে মই পাৰ হৈছোঁ। এটা মোৰ কাৰণে নতুন অভিজ্ঞতা। যদিও মুখটো কনফিউজ, তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা নটৰে গাব। এয়া যৌৱনৰ উৎসাহ, নতুন উদ্যম, নতুন প্ৰেৰণা। এনেদৰেই নানা গীত মাতেৰে খেল ধেমালিৰে আমি ৰেলত প্ৰথম নিশাটো অতিবাহিত কৰি গৈ থাকিলোঁ। ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছৰ স্লিপাৰ কেটেগৰী এটা ডবাত আমাৰ দলটো এনেদৰে নানা ধেমালিৰ মাজেৰে আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা চণ্ডীগড় নহয় ৰেলৰ লাইটৰ পোহৰত আমাৰ মুখবিলাক জিলিকি উঠিছে। এটা নতুন উদ্যম। মানালী হিমাচল প্ৰদেশ অতি সুন্দৰ ঠাই। তালৈ আমাৰ যাত্ৰা। চণ্ডীগড় তালৈ আমাৰ যাত্ৰা। থেংক ইউ। এয়া আমি জাষ্ট আমাৰ শুলোঁ ৰেলত। অতি সুন্দৰ কেনে লাগে চাব। এয়া এইবিলাক সেইফালে ছোৱালীসকল। এয়া পিংকি। ইয়াত মোৰ তলত ভাস্কৰ হ'ব। আৰু আমি আমাৰ ৰেলত আমাৰ প্ৰথম নিশা অতিবাহিত কৰিলোঁ। এতিয়া সূৰ্য দেৱতাই দৰ্শন দিছে। আৰু এটা সুন্দৰ ৰাতিপুৱা। এয়া হয়তো বিহাৰৰ কোনোবা এটা ঝাওয়া নামৰ এটা ৰেল ষ্টেচন। তাত আমাৰ ৰেলখন কিছু সময়ৰ কাৰণে ৰাখিছে। আৰু ৰাতি এটা সুন্দৰ মাদকতা। তাত গৈ এটা আমাৰ কাৰণে মনত ৰাখিবলগীয়া কথা যে আমাৰ ইয়াত ৰাতি মানে এনি টাইম বেপাৰী ঘূৰি আছে। কিবা স্কুল এবাৰ বিক্ৰী, তাৰপিছত বিভিন্ন ধৰণৰ বস্তু বিক্ৰী ঘূৰি আছে। হীৰা ৰাতিটো কেনে লাগিল? হীৰা ভাল লাগিছে, বহুত ভাল লাগিল। ভাস্কৰ কেনে লাগিল ৰাতি শুই? আৰু এই বেপাৰীবিলাকৰ সেই ৰাতি চাই 2টা-3টা বজাত নক'ম আৰু বাৰু চাওঁ কি হয়। আৰু এতিয়া পোহৰ হ'লহে মাত্ৰ।
আৰু আজিৰ এই দিনটো আমি যাত্ৰা কৰিব লাগিব, ৰাতিটোও কৰিব লাগিব, তাৰপিছত আমি আমাৰ ঠাইত উপস্থিত হ'ম। যাত্ৰাপথত আমি খিৰে কিৰে দেখিলোঁ বিহাৰৰ বান বিধ্বস্ত বিহাৰৰ সকলো পথাৰ, সকলো ঘৰ দুৱাৰ বানত বেয়াকৈ বুৰ গৈছে। সেইবোৰ দেখি আমি বিহাৰৰ বানৰ ভয়াৱহতা বাৰুকৈ উপলব্ধি কৰিলোঁ। ৰেলত বন্ধুবৰ্গৰ সৈতে নেমু দিয়া ৰঙা চাহ লগত বিস্কুট খাই সকলোৱে ৰাতিপুৱাটো আৰু জীপাল কৰি তুলিলে। এনেদৰে ৰেলত আমি নানা অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ আৰু খিৰিকীৰে দেখিবলৈ পালোঁ প্ৰকৃতিৰ বিনন্দীয়া সভা, প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আমাৰ যাত্ৰা চলি আছে চণ্ডীগড়লৈকে। এতিয়া বিহাৰৰ এটা ষ্টেচনত উঠিছে এখন বাছ যাত্ৰা অব্যাহত আছে। মুৰাদাবাদ চহৰ পাৰ হৈ আমাৰ ইয়াত অতি সুন্দৰ ৰাতিপুৱাৰ আৰম্ভণি। আকাশত নতুন সূৰ্যোদয় হৈছে আৰু এটা ফ্ৰেছ মৰ্ণিং আমি দেখিবলৈ পাইছোঁ। ৰেলেৰে গতি কৰিছোঁ আৰু আমাৰ ৰাতিপুৱাটো অতি সুন্দৰ। ক্ৰমান্বয়ে ৰেলৰ গতি বাঢ়ি গৈছে। এইবিলাক সৌন্দৰ্য মুৰাদাবাদৰ বিভিন্ন ধৰণৰ ঘৰ এইবিলাক। আজি আমি চণ্ডীগড় গৈ পাম, তাৰ বাবে মনত অকণমান আনন্দ আছে। তাৰপিছত চণ্ডীগড় এই ঠাইখিনি চাই আমি গতি কৰিম হিমাচল প্ৰদেশ অৰ্থাৎ মানালীলৈ। এনেদৰেই নানা ধেমালিৰ মাজেৰে আমাৰ যাত্ৰা চলি থাকিল চণ্ডীগড় অভিমুখে। আৰু ৰেলৰ পৰা আমি গৈ গৈ দেখা পালোঁ পবিত্ৰ নৈ গংগা। সেই গংগা নৈৰ ওপৰেৰে আমাৰ যাত্ৰা চলি থাকিল চণ্ডীগড় অভিমুখে। চণ্ডীগড় দ্য বিউটিফুল চিটি। আৰু আমাৰ মন উৎফুল্ল হ'বলৈ ধৰিলে। ৰেলত আমাৰ অন্তিম দিনা আমি গম পালোঁ সেইদিনা আমাৰ ছাৰৰ বিবাহ বাৰ্ষিকী আছিল। সেয়েহে আমাৰ বেগতেই থকা সৰু এটি কেক উলিয়াই সকলোৱে বিবাহ বাৰ্ষিকী উদযাপন কৰাত লাগিব। যাত্ৰা চলি আছে, মাজত আৰু 2 ঘণ্টা বাকী। তাৰপাছতে আমি ক'ত উপস্থিত হ'ম? আমি উপস্থিত হ'ম চণ্ডীগড়। আৰু চণ্ডীগড়ত আমি তাতে কিছু সময় আমি তাতে বিৰতি ল'ম, তাতে কিছু সময় আমি ৰেষ্ট ল'ম, ফ্ৰেছ হ'ম। তাৰপিছত চণ্ডীগড়ৰ পৰা আমি তাৰে ওচৰৰ যিবিলাক মানে চাবলগীয়া ঠাই আছে সেই ঠাইবোৰত আমি মানে যাম। তাৰপিছত সেই ঠাইবোৰ চাই আহি পেলাই আমি হোটেলত আৰু অলপ সময় ৰেষ্ট ল'ম, তাতে আমাৰ ডিনাৰ কৰিম। ডিনাৰ কৰি ৰাতি 2টা বজাত আমি তাৰ পৰা আমি গমন কৰিম। গৈ পেলাই আমি তাৰপিছত মানালীলৈ গ'ম। মানালী হিমাচল প্ৰদেশ আৰু সুন্দৰ ঠাই মানালী এটা মানে তাতে আমি বিয়াত এতিয়া বৰফ পৰি আছে আৰু শুনা মতে তাতে এতিয়া
মানে উষ্ণতা বহুত তললৈ গতি কৰিছে তললৈ গতি গতি কৰিছে কৰিছে, yes. সেয়েহে আমি এক্সাইটেড হৈ আছোঁ এইটোৱে আমাৰ অন্তিম ষ্টেচন আছিল ইয়াৰ পিছতে আমাৰ গন্তব্যস্থান চণ্ডীগড় পাম আৰু সকলোৱে এয়া দেখিছে তেওঁলোকৰ নিজৰ নিজৰ লাগেজেছ আৰু ৰেডি এতিয়া নামিব লাগে ট্ৰেইনৰ পৰা আমাৰ গ্ৰুপটোৰ সকলোবিলাকে চশমা পিন্ধি ধুনীয়াকৈ ৰেডি হৈ গৈছে এয়া এতিয়া আমি নামিব ওলাইছোঁ চণ্ডীগড় ষ্টেচন আমি পাম আৰু অনাগত 30 মিনিট পিছত আমি চণ্ডীগড় ষ্টেচন নামিব ওলাইছোঁ গতিকে সেয়েহে আমি আমাৰ গোটেই যাত্ৰীখিনিক শুভেচ্ছা জনাবলৈ ওলাইছোঁ কাৰণ আমাৰ যাত্ৰা ইয়াতে আৰম্ভ হ'ব যাত্ৰা অলৰেডি আৰম্ভ হৈছিলে কিন্তু আমাৰ আৰম্ভ এনজয়মেণ্টটো আমাৰ আৰম্ভ হ'ব এনজয়মেণ্ট আৰম্ভ হ'ব সেয়েহে ৰেলতো আনন্দ হৈছে কিন্তু এতিয়া আমাৰ মানে বেছি হ'ব অলপ কাৰণ তাৰমানে আমি কি হ'ল আমি কেইজনমান এনেকুৱা ইয়াতে মানে ব্যক্তি আছোঁ যিকেইজনে আমি তাৰমানে দুদিন ধৰি আমি একো ভাত খোৱা নাই লগতে আমাৰ প্ৰস্ৰাৱ পায়খানা গোটেইবিলাক বন্ধ কৰি ৰাখিছোঁ সেয়েহে আমি এতিয়া আৰু 30 মিনিট পিছতে আমি চণ্ডীগড়লৈ যাম চণ্ডীগড় উপস্থিত হ'ম হোটেললৈ যাম আৰু আমি তাতে ফ্ৰেছ হ'ম অ'কে তেতিয়ালৈকে লেটছ গো এনেদৰে আমাৰ যাত্ৰাৰ তৃতীয় দিনাখন আমি উপস্থিত হৈছিলোঁ চণ্ডীগড় আমি ৰেলৰ পৰা দেখিবলৈ লৈছিলোঁ চণ্ডীগড়ৰ সুউচ্চ অট্টালিকাসমূহ চণ্ডীগড় ভাৰতৰ অন্যতম প্লেন চিটি এনে এখন ধুনীয়া চহৰৰ ওচৰ পাই আমাৰ ভাগৰুৱা দেহসমূহতো এক নতুন প্ৰেৰণা জাগ্ৰত হৈছিল দূৰৰ পৰা দেখিছিলোঁ চণ্ডীগড়ৰ সুউচ্চ অট্টালিকাসমূহ তেনেকৈ ভাগৰুৱা দেহতো নতুন সঞ্জীৱনী ঘূৰাই পাই আমাৰ মনত হেঁপাহ দুগুণে চৰিছিল ইতিমধ্যে চণ্ডীগড় ষ্টেচনত নামিলোঁ এইখনে আমাৰ ট্ৰেইনখন আছিল আৰু আমি এতিয়া ষ্টেচনৰ বাহিৰলৈ গতি কৰি আছোঁ এয়া দেখিবলৈ পাইছে মোৰ পিছত এইবিলাক আমাৰ সহযোগী এয়া সীমাশ্ৰী আৰু এইবিলাক সকলোৱে আমি গতি কৰিছোঁ আমাৰ এতিয়া ট্ৰেভেলাৰ অভিমুখে তাত উঠি আমি হোটেললৈ যাম আৰু চণ্ডীগড়খন চাম আৰু এয়া ফাইনেলি আমি চণ্ডীগড়ত উপস্থিত হৈছোঁ আৰু এতিয়া গাড়ীৰ অপেক্ষা কৰিম তাৰপিছত গাড়ীৰে আমি হোটেললৈ যাম দেখিবলৈ পাইছে চণ্ডীগড় ধুনীয়া সুন্দৰ পৰিৱেশ চণ্ডীগড় ৰেলী